নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মৃত্যুৰ পূৰ্বে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে কি কৈছিল, ডক্টৰ হিতেশ বৰুৱাক এটা মন্তব্য আপোনালোকৰ আগত আগবঢ়াইছো। মানুহক ভাল পায়, মানুহৰ কাৰণে কৰে, মানুহৰ কাৰণে নিজক আত্মবলিদান দিয়ে। সেইজন মানুহক যদি মানুহে বিশ্বাসঘাতক কৰিব পাৰে, পৃথিৱীত তেন্তে মানুহ জাতিটো কেনেকুৱা ধৰণৰ নৃশংস হ'ব পাৰে, সেই কথাখিনি ভাবিলে মোৰ ৰাতি কেতিয়াবা টোপনিও নাহে। আৰ্তজনক বহু সময়ত তেওঁ নিজৰ পইচাৰে তেওঁ সহায় কৰিছে। গতিকে সেইজন মানুহক যদি টকা পইচাৰ ক্ষেত্ৰত, লেনদেনৰ ক্ষেত্ৰত যদি বিশ্বাসঘাতক কৰিছে, ইয়াতকৈ নৃশংস কথা একো নাই। জুবিনে মোৰ লগত বহু সময়ত বহুত কথা পাতিছিলে। জুবিনৰ পৰিকল্পনা, জুবিনে কি কৰিব বিচাৰে, জুবিনে কেনেকৈ আগবাঢ়িব খোজে। আনকি মোৰ দুখ লাগে যে জুবিনে মোৰ নতুন যিটো প্ৰজেক্ট আছে, সেই প্ৰজেক্টৰ মাজতো জুবিনে সোমোৱাৰ কথা আছিলে। যে জুবিনে কৈছিলে যে মই হস্পিটেলৰ ক্ষেত্ৰতো মোৰ মন আছে, হস্পিটেলৰ কাম, হস্পিটেল এখন বনোৱাৰ কাৰণে। গতিকে সেই ক্ষেত্ৰত মই ভাবি আছিলোঁ যে জুবিনকো মই নতুন প্ৰজেক্টত অন্তৰ্ভুক্ত কৰিম। কিন্তু সেই মুহূৰ্তত মই কেতিয়াও ভবা নাছিলোঁ যে জুবিনৰ হাতত ইমান প্ৰগ্ৰেম কৰাৰ পিছত, ইমানখিনি ইনকাম কৰি থকাৰ পিছত জুবিনৰ হাতত যে এটাও পইচা নোহোৱাকৈ থাকিব, সেই কথাটোৱে মোক বহুত আঘাত দিছিলে। ভবা নাছিলোঁ যে জুবিনৰ হিচাপ নিকাচখিনিত ইমানখিনি খেলি মেলি আছে। গতিকে সেইখিনি ভাবি মনত দুখ পাইছোঁ যে মানুহে মানুহৰ কাৰণে ইমান বিশ্বাসঘাতকো কেনেকৈ কৰিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে